নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি মানে এটা খুব জানিব লগা বা চাব লগা এটা জাগাৰ বিষয়ে আজি মই আপোনালোকক লৈ গৈ আছোঁ। এতিয়া দেখিবলৈ পাইছে আপুনি এটা প্ৰকাণ্ড পাহাৰ আৰু তাত মানে কিছুমান ভগৱান শ্ৰীৰামৰ বহুত স্মৃতি জড়িত হৈ থকা কিছুমান বস্তু আছে তাতে। তো আপোনালোকে দেখা পাব। আৰু এই ঠাইখন আছে আমাৰ গোৱালপাৰা জিলাৰ দুধনৈৰ পৰা কিছু আঁতৰত। জেগাটো লিটিকুবাৰী বুলি কয় আৰু সেই লিটিকুবাৰীত এটা পাহাৰত এটা মন্দিৰ আছে আৰু এই মন্দিৰৰ পৰা কিছু ওপৰত আমি পাহাৰৰ ওপৰত যদি উঠি যাওঁ তো এই ৰামৰ যি স্মৃতি এই স্মৃতিবিলাক আমি দেখিবলৈ পাম। তো বলক আমি সকলোৱে চাওঁ কি কিনো আছে। তো মোৰ আগে আগে এজন গাঁৱৰে জ্যেষ্ঠ তেওঁ মানে বুজাই দি গৈ আছিল যে কি আছে কি নাই। প্ৰথমতে দেখিছে আপোনালোকে এইটো ডাঙৰ এটা শিল আৰু এই শিলত মানে কিছুমান গাঁটা নিচিনা ইয়াতে আপোনালোকে দেখিবলৈ পাব। আৰু এই গাঁটাবিলাকতে আচলতে চৰাইবিলাকে পানী খাইছিল বুলি তেওঁলোকে কৈছিলে। ইয়াতে আৰু মানে কিছুমান বহুত এনেকুৱা চাব লগা আছে, যদিও মই আপোনালোকক কিছু দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো জাষ্ট আৰম্ভণিহে, আৰু আমি যদি আৰু অলপ দূৰত যাওঁ তো আৰু কিছুমান বস্তু দেখা পাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো বৰ্তমান আপোনালোকে এইটো দেখিছে যে এটা ডাঙৰ শিল আৰু এই শিলত ৰঙা ৰঙা সেন্দুৰ লাগি আছে। আৰু এইটো যেতিয়া ভগৱান শ্ৰীৰাম, সীতা আৰু লক্ষ্মণে যেতিয়া বনবাসত গৈছিল তেতিয়া মানে তেওঁলোকে এই প্ৰকাণ্ড শিলত মানে তেওঁলোকে যিটো ভাগৰ লাগতে তেওঁলোকে ইয়াতে জিৰাইছিল বা বিচনা হিচাপে ব্যৱহাৰ কৰিছিল বুলি তেওঁলোকে কৈছে। আৰু এই পাহাৰখনত সীতাৰ যি খোপা, এই খোপাৰ এটা সৰু চিহ্ন আছে বুলি তেওঁলোকে জনাইছে। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইটো যে কিছুমান খোজৰ নিচিনা চিহ্নবিলাক আছে। এই খোজবিলাক আচলতে ভগৱান শ্ৰীৰামৰ বুলি গাঁৱৰ ৰাইজে কৈছে আৰু দেউৰীসকলেও কৈছে। আৰু এই পাহাৰখনৰ পৰা ভগৱান শ্ৰীৰামে এটা ৰাক্ষসিনী বধ কৰিছিল এই পাহাৰটোৰ পৰাই। তো তাতে যেতিয়া তেওঁ আঁঠু কাঢ়িছিল তেতিয়া তাৰ চিনটো মানে এই শিলত ৰৈ গৈছে বুলি তেওঁলোকে জনাইছে। আৰু খুব ধুনীয়া পৰিৱেশৰ মাজত এই যিটো ঠাইটো ইয়াতে আছে। আৰু ইয়াতে মানে যিহেতু কিছুমান দুষ্কৃতিকাৰী আহে আৰু আহি কেনে এই যিবিলাক চিহ্ন আছে এই চিহ্নবিলাক ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে, যদিও আৰু তেওঁলোকৰ লগত বহুত কিবা বেয়া ঘটনাও সংঘটিত হৈছে বুলি গাঁৱৰ ৰাইজে জনাইছে। আৰু এই খোজবিলাক চাওকচোন আপোনালোকে কেনেদৰে এটা খোজ আৰু একজেক্ট ভৰিৰ কিছুমান নিচিনা লাগে। এইটো মই নিজ চকুৰে মানে এইবোৰ দেখি সঁচাই আচৰিত মানিছিলোঁ। আৰু পিছত মই এইখিনি চাই কেনে নিজ ঘৰলৈ ঘূৰি আহিলোঁ, কাৰণ ইমান দেৰি ৰ'দত বহুত গৰম লাগি আছিল। আৰু এইখিনি ভিডিঅ' চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা ইয়াত আহিব খোজে তেতিয়াহ'লে আপোনালোকেও আহিব পাৰে, কাৰণ ইয়াত এটা ধুনীয়া মন্দিৰ আছে তলত। আৰু এই মন্দিৰত সদায় প্ৰায় পূজা কৰি থকা হয়। আৰু আপোনালোকে যদি গাঁৱৰ ৰাইজৰ লগত লগ কৰি কিনে এইবোৰ চাব খোজে চাব আহিব।